Hello friends, welcome to my channel. So kaile bank nifty keneke trade koribo ami tar karone important level homu sai lom aru ehinte koi thau ei video to just apona educational purpose karone bonwa hoise kunu tips karone bonwa nai so ji hokole hikibo bicharise teloke sabo pare so kali ami ki koisilu je bank nifty karone resistance asile ei red line dal dekhise na kali ami draw korisilu 43770 so etu apunar bank nifty karone eta resistance asile aru aji bank nifty tar uporote open hoise aru tar tolot nahilei আৰু ক্লোজ কৰিছে আপোনাৰ এটো সক 237.80 পইণ্ট ওপৰত আপোনাৰ ব্যাংক নিফটি বন্ধ কৰিছে যোৱা কালিতকে সো এতিয়া আমাৰ ইম্পৰ্টেন্ট লেভেল কি হ'ল সো এতিয়া আমি ইম্পৰ্টেন্ট লেভেল সমূহ ড্ৰ কৰিম ফাৰ্ষ্টতে মই এতিয়া আপোনাৰ আজি যেটো হাই হ'ল তাৰ এটা মাৰ্ক কৰিছো ঠিক আছে সো কাইলে আপুনি কেনেকে ট্ৰেড কৰিব এতিয়া আজি যেটো আপোনাৰ হাই বনালে সো সেই হাইটো আপোনাৰ কাইলে ব্ৰেক কৰিব দিওক এটা আমাৰ কাৰণে ইম্পৰ্টেন্ট লেভেল হ'ল 43980 रुपीस সো 43985 কাইলে যদি এটো ব্ৰেক কৰে তাৰ পিছতহে আপুনি ব্ৰেক ট্ৰেড কৰিব ওপৰলে কিন্তু যদি আপুনি দেখে যে মাৰ্কেটে আপোনাৰ এই লেভেলটো ব্ৰেক কৰিছে 43770 মোৰ লাগিছে কাইলে এই লেভেলটো এবাৰ হলো আহিব যদি আহে আপোনালোকে দেখি চাব তাত এটা আপোনাৰ হামাৰ ক্যান্ডেল ফৰ্ম কৰিছে নেকি নহলে এটা আপোনাৰ ভাল বুলিশ ক্যান্ডেল ফৰ্ম কৰিব দিওক তাৰ পাছতহে আপুনি এটা ট্ৰেড লব ওপৰৰ কাৰণে যদি এই লেভেলটো ব্ৰেক কৰি ইয়াৰ তলতে কাইলে সাস্টেইন কৰি থাকে তেতিয়া হলে আমি আমাৰ টাৰ্গেট এতিয়া ওপেন আছে ফাৰ্স্ট টাৰ্গেটটো মই দিয়ে থৈছো 43600 আৰু নেক্সট টাৰ্গেট 43380 रुपी ঠিক আছে সো কাইলে আপুনি আগতে চাব এই লেভেলটো ব্ৰেক কৰিছে নে নাই আমি এটা 15 মিনিট চাৰ্টত চাই লওঁ ভালকে আমি ক্লিয়াৰ হ'ম পিকচাৰটো কেনেকে কি হয় সো চাওক আজি কি কৰিলে আজি দেখিছেনে আপোনাৰ কি কৰিলে ইয়াৰ আমাৰ লেভেল আছিল ইয়াতে ওপেন হৈছে যত আমি কালি ট্ৰেন্ড লাইন আকিছে মানে ৰেজিস্ট্যান্স লাইনটো যত আকিছিলু এইখিনি ইয়াতে ওপেন হৈছে আৰু ইয়াত ওপৰতে গল কোনো আপোনাৰ তলত নাহিলে এই লাইনটো তলত দেখিছেনে নাহিলে মেবি কাইলে ইয়াত এবাৰ আহিব আহি পেলাই এবাৰ টাচ কৰিব হয়তো আকৌ এবাৰ ওপৰ যাব তাৰ পাছত হয়তো ব্ৰেক কৰিব পাৰে আৰু এই ডাল দেখিছেনে ট্ৰেন্ড লাইনডাল এতিয়াও সাপোৰ্ট লৈ আছে এই ট্ৰেন্ড লাইনডাল এতিয়াও ব্ৰেক কৰা নাই সো এই ট্ৰেন্ড লাইনটো আপুনি যদি কাইলে ব্ৰেক হোৱা দেখা পায় তাৰ পিছতে আপুনি শৰ্ট ট্ৰেড লব টাৰ্গেট হ'ব এটো আপোনাৰ মই কৈ থৈছো 43600 আৰু 43380 আৰু লং টাৰ্ম টাৰ্গেট আপোনাৰ 41900 ৰ ওচৰৰ পাজৰে আছে সো কাইলে আমাৰ ইম্পৰ্টেন্ট লেভেলটো হ'ল কাইলে আপোনাৰ ট্ৰেড নকৰিব এইটো লেভেলত এই লেভেলটোত কাইলে ট্ৰেড নকৰিব সো যদি এইটো লেভেলৰ ভিতৰতে কাইলে ওপেন হয় আৰু যেটো সাইডে আপোনাৰ ব্ৰেক কৰে ব্ৰেক কৰি অলপ টাইম সাস্টেইন হ'ব দিব 15 মিনিটস মান তাৰ পাছতে আপুনি ট্ৰেড লব যদি শৰ্ট কৰিব বিচাৰে এই লেভেলটো ব্ৰেক কৰিব দিয়ক আগতে তাৰ পাছত সৰু টাৰ্গেটৰ কাৰণে এটো লব আৰু ষ্টপ লছ ট্ৰেল কৰি পেলাই এই টাৰ্গেটটো আপুনি এচিভ কৰিব কাৰণে ৰব পাৰে সো চাই লব উৎপাতকে নকৰিব আধা ঘন্টা 1 ঘন্টা মান পাৰিলে ফাস্ট আধা ঘন্টা 1 ঘন্টা চাই লব সো এটোই আছিল আমাৰ আজি ভিডিওটো সো কাইলে দেখা যাব কি হয় মাৰ্কেটত